মুহূৰ্তত RG24 লাইভৰ সমূহ দৰ্শকক দিব ওলাইছো এটা বিগ ব্ৰেকিং। নলবাৰী জিলাৰ টিহুনগৰ সংযোগী টিহু আখৰা গড়কাপ্তানী পথৰ বৰগাঁৱত ৰাইজৰ প্ৰতিবাদ। পথ আৰু পথাৰ একাকাৰ হৈ পৰাত এনেদৰে পুৰুষ মহিলা বহিল ৰাজপথত। জিলা আয়ুক্তৰ প্ৰতিনিধিৰ সন্মুখতে কেইবা ঘণ্টা ধৰি পথ অৱৰোধ প্ৰতিবাদকাৰীৰ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পথ মেৰামতি নহলে পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ ৰাইজৰ। আমি সেই দৃশ্যাংশ RG24 লাইভৰ সমূহ দৰ্শকক দেখুৱাই আছো কেনেদৰে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে নলবাৰী জিলাৰ টিহুনগৰ সংযোগী টিহু আখৰা গড়কাপ্তানী পথৰ বৰগাঁৱত। এনেদৰে ৰাইজে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে, ৰাইজ ওলাই আহিছে কিয়নো পথ আৰু পথাৰ এতিয়া একাকাৰ হৈ পৰিছে, যাৰ ফলত খঙত অগ্নিশৰ্মা হৈ পৰিছে অঞ্চলটোৰ পুৰুষ মহিলা। আৰু এনেদৰে এতিয়া পুৰুষ মহিলা ৰাজপথত বহা দেখা গৈছে। এনেদৰে জিলা আয়ুক্তৰ প্ৰতিনিধিৰ সন্মুখতে কেইবা ঘণ্টা ধৰি পথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰীয়ে। যদি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পথ মেৰামতি নকৰে তেনেহলে পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছে এতিয়া ৰাইজে। প্ৰতিবেদন কেনেদৰে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে নলবাৰী জিলাৰ টিহুত। নলবাৰী জিলাৰ টিহুনগৰ সংযোগী টিহু আখৰা গড়কাপ্তানী পথৰ বৰগাঁৱত এনেদৰে এতিয়া ৰাইজে ওলাই আহিছে। ৰাইজৰ এতিয়া উত্তাল প্ৰতিবাদ কিয়নো পথ মেৰামতি কৰাক লৈ এতিয়া ৰাইজৰ উত্তাল প্ৰতিবাদ। যদি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এতিয়া পথ মেৰামতি নকৰে তেন্তে পঞ্চায়ত নিৰ্বাচনৰ বৰ্জনৰ হুংকাৰ দিছে এতিয়া ৰাইজে। আমি সেই দৃশ্যাংশ আপোনালোকক পোনে পোনে দেখুৱাবলৈ পুনৰবাৰ চেষ্টা কৰিছো। এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। আজি ৰাতিপুৱা 8:30 পৰা এনেদৰে পথ অৱৰোধ কৰিছে টিহু আখৰা লোক নিৰ্মাণ পথ পুনৰ নিৰ্মাণৰ দাবীত এনেদৰে পথ অৱৰোধ কৰিছে। আৰু সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো কেনেদৰে এতিয়া খঙত ক্ষোভত ফাটি পৰিছে অঞ্চলটোৰ পুৰুষ মহিলা সকলোৱে। এনেদৰে ৰাজপথত এতিয়া জিলা আয়ুক্তৰ প্ৰতিনিধিৰ সন্মুখতে এনেদৰে কেইবা ঘণ্টা ধৰি পথ অৱৰোধ কৰিছে। মুঠতে পথ মেৰামতি কৰি দিবই লাগিব। যদি পথ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মেৰামতি নকৰে তেনেহলে পঞ্চায়ত নিৰ্বাচনৰ এতিয়া বৰ্জনৰ হুংকাৰ দিছে ৰাইজে। আমি সেই দৃশ্যাংশ পুনৰবাৰ আপোনালোকক দেখুৱাবলৈ পোনে পোনে চেষ্টা কৰিছো। আমাৰ সাংবাদিক আমাক ৰাস্তাটো লাগে। ইমান দুৰ্দশা হৈছে, মানে ৰাস্তাটোত খোজ দিব নোৱাৰা হৈছে, গাড়ী মটৰ নচলে, বেমাৰী নিব নোৱাৰি, কাকলৰ বিষ হৈ গৈছে। গতিকে আমাক ৰাস্তাটো লাগে। আজি ইমান বছৰে ৰাস্তাটোৰ কাৰণে হাহাকাৰ, গোটেই কথা হাহাকাৰ, পৰি হৰি চব হেনে হৈছে। গতিকে ৰাস্তাটো লাগে। সিদিনা ৰঞ্জিত দাস অংগনবাদী স্কুলখন উদ্বোধনী কৰিব আহিছিল, আহোঁতে কৈছে হৈছে আৰু চিন্তা কৰিব নালাগে, আপোনালোকে অলপো ভাবিব নালাগে, পৰি আছে, চব পৰি আছে।
ইটাবালা পৰি আছে, গতিকে ৰাস্তাটো উদ্বোধনী কৰাৰ সময়ত মোক খলা চাপৰি পিঠা খুৱাব দিয়ক, মোক সেনেকৈ কৈছে। গতিকে ইটাটো ৰাস্তা হয় নে ইটাকলৈকে আকৌ, গতিকে ৰখিয়ে থাকিলোঁ, খলা চাপৰি পিঠা কৰি থলোঁ, আকৌ নাই। কেতিয়া হ'ব মন্ত্ৰীক খলা চাপৰি পিঠা? উদ্বোধনী কৰাৰ সময়ত। কিমান সময়লৈকে আজি এই অনশনত বহি থাকিব ইয়াতে? যেতিয়ালৈকে সমাধান নহয়, সমাধান নহওক লাগি থাকিম। পৰিয়ালৰ সকলো আহিছে? আহিছে, চব আহিছে, আমাৰ গাঁৱৰ কোনো নাই ঘৰত। আপোনালোকৰ পৰা কি বিচাৰিছে? এতিয়া কি ক'ম আমি, তাহাঁতৰ গুণগান গালি কি হ'ব? মানুহক বান্দাৰে কল দিলি ভুৰকৈ, গতিকে আমি বান্দৰবিলাকে আমাক মানুহক কল দিছে, আমি বান্দৰ, সেই গতিকে আমাক বিচি আছে, আমি বান্দৰ কাৰণে তাহাঁতে আমাক বিচি আছে। ৰাস্তা কৰিব নোৱাৰা অসম চৰকাৰে উন্নয়নৰ ফটা ঢোল বজোৱা বন্ধ কৰক। মন্ত্ৰী ৰঞ্জিত দাস আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজে মুখে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক। টিহু আখৰা লোক নিৰ্মাণ পথ নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ কৰক। লোক নিৰ্মাণ বিভাগ মুৰ্দাবাদ, গড়কাপ্তানি মন্ত্ৰী হাই হাই। ভোটৰ সময়ত আমাক লাগে, আমাকো এতিয়া ৰাস্তা লাগে। নো ৰ'ড নো ভোট। ৰাইজৰ দুৰ্দশা পিঠি দিয়া সুবিধাবাদী ৰাজনীতি নচলিব। অসম চৰকাৰ লোক নিৰ্মাণ বিভাগ মুৰ্দাবাদ। যি প্ৰচাৰ মাধ্যম, সেই প্ৰচাৰ মাধ্যম যদি আপুনি লক্ষ্য কৰে দেখিব যে উন্নয়ন মানে ইয়াত আৰু উন্নয়নৰ একো বাকীয়েই নাই। কিন্তু আপোনালোকে আহি ইয়াত দেখা পাইছে যে উন্নয়নৰ নামত এটা ভঙা চিঙা জৰা জীৰ্ণ পথেৰে গোটেই মানুহবিলাকে যাতায়াত কৰিবলগীয়া হৈছে। আৰু ইয়াতে আজি মহিলা সবলীকৰণৰ কথা চৰকাৰে কয়, কিন্তু সেই মহিলাসকলে আজি পথত আহি অৱস্থান ধৰ্মঘট কৰিবলগীয়া হৈছে এই পথটো উন্নয়ন কৰাৰ কাৰণে। দুখ লাগে যে যিসকল মহিলা আজি ঘৰত নিজৰ ঘৰ সংসাৰ ল'ৰা ছোৱালী চম্ভালিব লগা হৈছে, তেওঁলোকে উন্নয়নৰ কাৰণে আচলতে চৰকাৰক সকীয়াই দিবৰ কাৰণে পথত আহি পথৰ মাজত বহিবলগীয়া হৈছে, এই ধূলি বালিৰ মাজত, এই জাৰৰ